অসমৰ নিজৰে এক সুকীয়া আৰু গৌৰৱময় ইতিহাস আছে, কিন্তু ভাৰতীয় কেন্দ্ৰীয় ইতিহাসবিদসকলে কেতিয়াও অসমৰ ইতিহাসক গুৰুত্ব প্ৰদান কৰা নাছিল। মৌৰ্য বংশৰ পৰা মোগল বংশলৈ কোনোদিন ভাৰতীয় কেন্দ্ৰীয় শক্তিয়ে অসমক নিজৰ অধীন কৰিব পৰা নাছিল। বৰং মাজে মাজে অসম আক্ৰমণৰ চেষ্টা কৰা শক্তিক সদায় অসমীয়া ৰজাই নিজৰ বল, বুদ্ধি, কৌশল আৰু পৰাক্ৰমেৰে উচিত প্ৰত্যুত্তৰ দিছিল। আহক আজিৰ ভিডিঅ'ত সেই গৌৰৱময় ইতিহাসৰে এটা অধ্যায় মোগলৰ অসম দখলৰ নিষ্ফল প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰোঁ। দেন লেটছ মুভ। মোগলৰ ৰাজধানী দিল্লী, শাসক জাহাংগীৰ, আৰু আহোমৰ ৰাজধানী গড়গাঁও, শাসক প্ৰতাপ সিং। আকবৰৰ দিনৰে পৰা মোগলৰ চকু অসমৰ ওপৰত আছিল। 1575 চনত মোগলে বংগ দখল কৰে আৰু আহোম ৰাজ্য মোগলৰ অধিক ওচৰলৈ আহে। 1613 চনৰ পৰাই আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হৈছিল। 1616 চনত আহোম ৰাজ্যত ৰতন সিং নামৰ এজন অবৈধ মোগল বেপাৰীৰ বিষয়ে আহোম স্বৰ্গদেৱে গম পাই লগে লগে সম্পত্তি বাজেয়াপ্ত কৰি তেওঁক অসমৰ পৰা নিষ্কাশন কৰি দিলে। ইয়াৰ বাহানা লৈ 1616 চনত আবু বকৰ, ৰজা ছত্ৰজিৎ, শ্বেখ কাছিম খান, ছৈয়দ হাকিম খানৰ নেতৃত্বত বিশাল এটা সৈন্য লৈ মোগলে আহোমৰ এটা পুৰণি ৰাজধানী বৰনগৰ দখল কৰি ভৰলি হৈ চামধাৰাৰ ফালে আগবাঢ়ি আহে। চামধাৰাতেই শামকুলা বৰগোহাঁই, তচম চাৰিং গোহাঁই, লামা বৰুৱা, আইলাজ গোহাঁইৰ নেতৃত্বত আহোম সেনাই মোগলক যুদ্ধত পৰাস্ত কৰে। সেই সময়তে ইতিমধ্যে দুটা ভাগত বিভক্ত হোৱা কমতাপুৰ ৰাজ্যৰ লক্ষ্মীনাৰায়ণে শাসন কৰা কোচবিহাৰৰ ভাগটো মোগলৰ অধীনলৈ যায় আৰু আনটো ভাগ কোচহাজো ৰজা পৰীক্ষিত নাৰায়ণৰ দিনত আহোমৰ লগত মিত্ৰতা কৰে। কোচসকলৰ বিষয়ে অন্য এটা ভিডিঅ'ত বহলাই কম। তাৰ মাজতেই মোগল আৰু আহোমৰ মাজত 1615, 1619 আৰু 1625 চনত সৰু সুৰাকৈ সংঘাত চলিয়েই আছিল। কোচবিহাৰ আৰু কোচহাজোৰ কথা লৈ মোগলক আকৌ আহোম সেনাৰ লগত যুদ্ধ কৰাৰ এটা কাৰণ বিচাৰি পায়। 1636 চনত আলাইয়াৰ খানৰ নেতৃত্বত মোগলসকলে আহোমৰ ওপৰত আক্ৰমণ কৰে। মোগলে কামৰূপ, দৰং আৰু ব্ৰহ্মপুত্ৰ দখল কৰি চামধাৰাৰ ফালে আগবাঢ়ি আহিল। 1638 চনত চামধাৰাত মোমাই তামুলী বৰবৰুৱাৰ নেতৃত্বত আহোম সেনাই মোগলৰ ওপৰত আক্ৰমণ কৰে। চামধাৰাৰ এই ভয়ংকৰ যুদ্ধত আহোমৰ নৌ সেনা বিষয়াৰ শ্বহীদ হয় যদিও আহোম সেনাই মোগল সেনাক পৰাস্ত কৰে। এই যুদ্ধত দুই পক্ষৰ বিস্তৰ ক্ষতিসাধন হয়। দুই পক্ষই শান্তিৰ বাবে আগবাঢ়ি আহে আৰু 1639 চনত আচুৰাৰ আলী সন্ধিত স্বাক্ষৰ কৰে। সেই সন্ধি অনুসৰি গুৱাহাটী মোগলৰ অধীনলৈ যায় আৰু বাকী গোটেই অংশ আহোমৰ অধীনলৈ যায়। দুয়োৰে মাজত কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ বেপাৰ বাণিজ্য চলি থাকিল। আহোমসকলে কানু শৰ্মা আৰু সনাতনক আৰু মোগলসকলে শ্বেইখ মেদাক বাণিজ্যিক প্ৰতিনিধি হিচাপে নিযুক্ত কৰিলে। 1641 চনত স্বৰ্গদেউ প্ৰতাপ সিঙৰ মৃত্যু হয় আৰু নতুন স্বৰ্গদেউ হয় জয়ধ্বজ সিংহ বা ভগনীয়া ৰজা। তেওঁক ভগনীয়া ৰজা বুলি কিয় কোৱা হয় কম পিছত আপোনালোকে চাই থাকিব। ইফালে 1657 চনত দিল্লীৰ সিংহাসনৰ বাবে শ্বাহজাহানৰ দুই পুতেক দাৰা শিখো আৰু ঔৰংগজেবৰ মাজত যুদ্ধ আৰম্ভ হয়। ইয়াৰ সুবিধা লৈ জয়ধ্বজ সিংহই গুৱাহাটীত থকা মোগল সৈন্যৰ ওপৰত আক্ৰমণ কৰি গুৱাহাটী উদ্ধাৰ কৰে আৰু মোগলক মানাহৰ সিপাৰে খেদি দিয়ে। 1659 চনত ঔৰংগজেবে দাৰা শিখোক পৰাস্ত কৰে আৰু শিৰচ্ছেদ কৰি দিয়ে আৰু উত্তৰাধিকাৰীৰ বিবাদ যাতে পুনৰ উঠিব নোৱাৰে তাৰ বাবে ঔৰংগজেবে নিজৰ সৰু ভাইক মুৰাদ বাক্সাকো হত্যা কৰে আৰু বংগৰ গভৰ্ণৰ হৈ থকা দ্বিতীয় ভাতৃ শ্বাহ সুজাক হত্যাৰ পৰিকল্পনা কৰে। তাৰ বাবে 1960 চনত মিৰ্জুমলাক বংগলৈ পঠিয়াই দিয়ে। 1660 চনত খাজুৱাৰ যুদ্ধ শ্বাহ সুজা পৰাস্ত হোৱাৰ পিছত ম্যানমাৰৰ পিনে পলাই যায় আৰু বংগত ঔৰংগজেবৰ প্ৰতিনিধি হিচাপে মিৰ্জুমলা শাসন কৰি থাকে। সেই সময়তে আচুৰাৰ চুক্তি ভংগৰ প্ৰতিশোধ ল'বলৈ ঔৰংগজেবে মিৰ্জুমলাক অসম আক্ৰমণৰ নিৰ্দেশ দিয়ে। ঠিক সেই সময়তে আহোম ৰাজসভাতো এক অনাকাংক্ষিত বিবাদ গঢ়লৈ উঠিছিল। আহোম স্বৰ্গদেৱে এজন নিম্নবৰ্গৰ মনথিৰ ভৰালীক বৰুৱা পদত নিয়োজিত কৰিছিল। ফলত আহোম সেনাত অসন্তোষৰ ঢৌ উঠিছিল। তাৰ মাজতেই 1662 চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰা আৰম্ভ কৰিলে। মনৰ ক্ষোভৰ বাবে আহোম সেনাই মিৰ্জুমলাৰ বিৰুদ্ধে বিশেষ যুদ্ধই নকৰিলে। মোগলে গুৱাহাটী, মানা আৰু পাণ্ডু হেলাৰঙে জয় কৰি কলিয়াবৰৰ পিনে আগবাঢ়ি আহে। তেতিয়াহে আহোম সেনাই উপলব্ধি কৰিলে যে স্বৰ্গদেউৰ প্ৰতি থকা ক্ষোভৰ বাবে শত্ৰুৱে সুবিধা পালে। নিজৰ ভুল বুজি আহোম সেনাই মিৰ্জুমলাক ভেটা দিবলৈ চামধাৰা আৰু শিমলুগড়ত মৰণপণ যুদ্ধ কৰিলে। কিন্তু আহোম সেনা মিৰ্জুমলাৰ সন্মুখত বেছি সময় টিকি থাকিব নোৱাৰিলে। মিৰ্জুমলাই ৰাজধানী গড়গাঁও দখল কৰিলে। নিজৰ প্ৰাণ বচাবলৈ জয়ধ্বজ সিংহই গড়গাঁও এৰি পাহাৰৰ পিনে পলাই যায়। সেয়েহে ইতিহাসত তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয়। কিন্তু বাৰিষা আৰু বানপানীৰ বাবে মিৰ্জুমলা আৰু ঢাকাৰ মাজৰ সংযোগ বিচ্ছিন্ন হৈ পৰে। মোগল ছাউনীত খাদ্য সংকট, অস্ত্ৰ শস্ত্ৰ কমি যোৱা আদি সমস্যাই দেখা দিলে। ইয়াৰ সুবিধা লৈ পুনৰ আহোম সেনা মিৰ্জুমলাৰ ওপৰত আক্ৰমণ কৰি গড়গাঁও উদ্ধাৰ কৰে আৰু মোগল সেনাক গুৱাহাটীলৈ খেদি পঠিয়ায়। বাৰিষাৰ পিছত বানপানী কমি অহা ঢাকাৰ সৈতে মিৰ্জুমলাৰ পুনৰ সংযোগ স্থাপন হয় আৰু আকৌ এবাৰ আহোমৰ ওপৰত আক্ৰমণ কৰে। 1663 চনৰ সেই যুদ্ধত জয়ধ্বজ সিংহ পৰাস্ত হয়। গুৱাহাটীক মোগলৰ অধীনতে ৰাখি শ্বহীদ ফিৰোজ খানক ফৌজাদাৰী হিচাপে নিযুক্ত কৰিলে আৰু জয়ধ্বজ সিংহক সন্ধিৰ বাবে বাধ্য কৰালে।
1663 চনৰ 23 জানুৱাৰীত মিৰ্জুমলা আৰু জয়ধ্বজ সিঙৰ মাজত ঘিলাৰী ঘাটৰ সন্ধি হয়। এই সন্ধি মতে জয়ধ্বজ সিঙই নিজৰ 6 বছৰীয়া জীয়েকক মোগল হৰমলৈ পঠিয়াব লগা হয় আৰু 3 লাখ টকাৰ যুদ্ধ ক্ষতিপূৰণ দিব লগা হয়। বাকীবোৰ চৰ্ত আপোনালোকক স্ক্ৰীনত দিছো, পজ কৰি চাই ল'ব। ক্ষতিপূৰণৰ প্ৰথম কিস্তি জয়ধ্বজ সিঙই প্ৰদান কৰিলে। ইয়াৰ পিছতে 1663 চনত জয়ধ্বজ সিঙৰ মৃত্যু হয় আৰু নতুন স্বৰ্গদেৱ হয় চক্ৰধ্বজ সিং। আনফালে 30 মাৰ্চ 1663 চনত মিৰ্জুমলাৰো মৃত্যু হয় আৰু শাইস্তা খান বংগৰ নতুন নবাব হয়। চক্ৰধ্বজ সিংহ সিংহাসনত বহাৰ লগে লগে ক্ষতিপূৰণৰ দ্বিতীয় কিস্তিৰ বাবে ফৌজদাৰ ফিৰোজ খানে স্বৰ্গদেৱলৈ চিঠি লিখিলে, কিন্তু স্বৰ্গদেৱে দ্বিতীয় কিস্তিৰ টকা দিবলৈ অস্বীকাৰ কৰে আৰু লাচিতক বৰফুকন পাতি মোগলক গুৱাহাটীৰ পৰা খেদিয়ে পঠিয়াবলৈ আদেশ দিয়ে। 1667 চনত গুৱাহাটী, ইটাখুলি, হাজো আৰু অসম বংগ সীমান্ত এই 4 ঠাইত যুদ্ধ হয়। 1667 চনৰ ইটাখুলিৰ যুদ্ধৰ আগনিশা ইছমাইল ছিদ্দিকী ওৰফে বাঘ হাজৰিকাই কেইজনমান মানুহ লৈ ৰাতি মোগল ছাউনীলৈ গৈ মোগলৰ বাৰুদত পানী ঢালিছিল আৰু বহুতো অস্ত্ৰ শস্ত্ৰ নষ্ট কৰি দিছিল। এনেদৰেই 2 মাহত বিভিন্ন ঠাইত কৰা যুদ্ধৰ অন্তত আহোম সেনাই মোগলক গুৱাহাটীৰ পৰা খেদি পঠিয়ায়। এই খবৰ লাভ কৰি ঔৰংগজেবে 1667 চনত ৰাম সিঙৰ নেতৃত্বত প্ৰায় 70-80 হাজাৰৰ এটা বৃহৎ সেনাবাহিনী আহোম আক্ৰমণ কৰিবলৈ পঠিয়াই দিয়ে। মেপখন আকৌ এবাৰ ভালদৰে চাই লওক। মোগল এইফালৰ পৰা আহি আছে আৰু আহোমৰ ৰাজধানী এই পাৰে আছে। গড়গাঁও পাবলৈ মোগলে ব্ৰহ্মপুত্ৰ পাৰ কৰিবই লাগিব আৰু শৰাইঘাটত ব্ৰহ্মপুত্ৰ 2 পাৰৰ দূৰত্ব আটাইতকৈ কম। লাচিতে শৰাইঘাটত যুদ্ধৰ প্ৰস্তুতি চলাই থাকিল। লাচিতে জানিছিল যে ইমান বিশাল সেনাক আহোম সেনাই মুকলি যুদ্ধত পৰাস্ত কৰিব নোৱাৰে। মোগলক প্ৰতিহিত কৰিবলৈ বিভিন্ন দুৰ্গ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিবলৈ যাতে লাচিতে অধিক সময় লাভ কৰে, তাৰ বাবে ৰাম সিঙলৈ চিঠি লিখি সন্ধিৰ প্ৰস্তাৱ জনালে। সন্ধিৰ কথা কৈ লাচিতে ৰাম সিঙক বিমূৰত ৰাখিলে আৰু তলে তলে অস্ত্ৰ শস্ত্ৰ গোটালে, নৌসেনা মজবুত কৰিলে, দুৰ্গ আৰু গুৱাহাটীলৈ অহা পাহাৰীয়া ৰাস্তাবোৰ মাটিৰে বান্ধি দিলে। তেতিয়াই দুৰ্গ নিৰ্মাণত হেমাহি কৰাৰ বাবে দায়িত্ব থকা মোমাইক লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ শিৰচ্ছেদ কৰিছিল। প্ৰস্তুতি শেষ হোৱাৰ পিছত লাচিতে ৰাম সিঙলৈ লিখিলে যে আহোম সেনাই মোগলৰ এজন চাকৰৰ সৈতে সন্ধি নকৰে, সন্ধিৰ বাবে মোগলৰ ৰজাক অসমলৈ পঠিয়াওক। লাচিতৰ সেই কথাত ৰাম সিঙক খঙত গুৱাহাটী দখলৰ বাবে আগবাঢ়ি আহিল, কিন্তু পাহাৰীয়া ৰাস্তাবোৰ ইতিমধ্যে বন্ধ কৰি দিয়াৰ বাবে মোগল সেনা আগবাঢ়ি আহিব নোৱাৰিলে। উভতিবলৈ ইফালে ইফালে চাবলৈ ল'লে পাহাৰৰ হাবিত লুকাই থকা আহোম সেনাই তাৰ ওপৰত আক্ৰমণ কৰি পুনৰ হাবিৰ মাজত লুকাই যায়। এনেদৰে আহোম সেনাই হাজাৰ হাজাৰ মোগল সেনাক বধ কৰিলে। লাচিতৰ এনে যুদ্ধ কৌশলত ৰাম সিং অতিষ্ঠ হৈ উঠিল। ঠাণ্ডা মগজুৰে চিন্তা কৰি পালে যে লাচিতে ইমান দিনে কৰা সন্ধিৰ কথাবোৰ আচলতে যুদ্ধ পিছুৱাই থকাৰ এটা কৌশলহে আছিল। লাচিতক সন্মুখ সমৰত আনিবলৈ ৰাম সিঙেও এটা কথাৰ প্ৰচাৰ কৰিলে যে যুদ্ধ নকৰাৰ বাবে ৰাম সিঙৰ পৰা লাচিতে 1 লাখ টকা লৈছে আৰু আহুকনে পহুকনে সেই কথা স্বৰ্গদেউৰ কাণ চুলেগৈ। লাচিতৰ ওপৰত স্বৰ্গদেউৰ সন্দেহ উপজিল আৰু মুকলি যুদ্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিলে। স্বৰ্গদেউৰ নিৰ্দেশ পাই লাচিতে মুকলি যুদ্ধলৈ ওলাই আহিল আৰু 5 আগষ্ট 1669 চনত আলাবৈত আহোম আৰু মোগলৰ মাজত ভয়ংকৰ যুদ্ধ হয়। সেই যুদ্ধত প্ৰায় 10,000 আহোম সেনা শ্বহীদ হ'ল। আহোম সেনা বৰ বেয়াকৈ পৰাস্ত হ'ল যদিও মোগলে গুৱাহাটী দখল কৰিব নোৱাৰিলে। ইয়াৰ 8 মাহৰ পিছত এপ্ৰিলত স্বৰ্গদেউ চক্ৰধ্বজ সিঙৰ মৃত্যু হয় আৰু উদয়াদিত্য সিংহ নতুন স্বৰ্গদেউ হয়। স্বৰ্গদেউ হৈয়ে উদয়াদিত্য সিংহই মোগলৰ বিৰুদ্ধে উঠি পৰি লাগিছিল। লাচিতে মোগলৰ বিৰুদ্ধে আকৌ গৰিলা যুদ্ধ কৌশল অৱলম্বন কৰিবলৈ ধৰিলে। ইফালে ৰাম সিংহই নৌ যুদ্ধত নিজৰ দুৰ্বলতাৰ কথা জানি যিমান পাৰে মাটিৰে আগবাঢ়ি যোৱাৰ চেষ্টা কৰিলে, কিন্তু ৰাতি ৰাতি মোগলৰ ছাউনীত আহোম সেনাৰ বাৰে বাৰে আকস্মিক আক্ৰমণ কৰি অস্ত্ৰ শস্ত্ৰবোৰ নষ্ট কৰাৰ লগতে সেনাকো বধ কৰি গুচি যায়। তাতে অতিষ্ঠ হৈ পানীৰ ৰাস্তাৰে হলেও ৰাম সিংহই আগবাঢ়ি যাবলৈ বাধ্য হয়। তাৰ বাবে ৰাম সিংহই বংগৰ গভৰ্ণৰ শাইস্তা খান আৰু নৌ সেনা বিষয়া মুনাৱৰ খানক আদেশ দিলে। 1671 চনৰ মাৰ্চ মাহত মোগল সেনা জলপথেৰে শৰাইঘাটলৈ আগবাঢ়ি আহিল। তেতিয়া লাচিতৰ ভীষণ জ্বৰ। স্বৰ্গদেৱে 20,000 সেনাক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ পঠিয়াই সেনাপতিবিহীন আহোম সেনা মোগলৰ সন্মুখীন হ'ব নোৱাৰি পিছ হুহুকি আহিল। সেই খবৰ পাই লাচিত বৰফুকনে নৰিয়া দেহাৰে যুদ্ধৰ বাবে আগবাঢ়ি আহিল। সেনাপতিৰ এনে কাৰ্যত আহোম সেনাৰ গাত শক্তিৰ সঞ্চাৰ হ'ল আৰু নতুন শক্তিৰে মোগলৰ ওপৰত আক্ৰমণ কৰা আৰম্ভ কৰিলে। শৰাইঘাটত মোগল সেনাক আহোম সেনাই অশ্বক্লান্ত পাহাৰ, ইটাখুলি পাহাৰ আৰু কামাখ্যা পাহাৰ এই 3 ফালৰ পৰা ঘেৰি ধৰিলে। 1671 চনত শৰাইঘাটত হোৱা সেই যুদ্ধত আহোমৰ গুলীয়ে মোগল নৌ সেনা বিষয়া মুনাৱৰ খানৰ বুকু ভেদিলে। মুনাৱৰ খান থিতাতে মৃত্যু হ'ল। প্ৰায় 4,000 মোগল সেনাক হত্যা কৰা হ'ল, হাজাৰ হাজাৰ মোগল সেনাক বন্দী কৰা হ'ল। মোগল সেনা বেয়াকৈ পৰাজিত হ'ল। লাচিতৰ সাহস, যুদ্ধ কৌশল, কূটনীতি আৰু ৰণনীতিত ৰাম সিংহই তবত মানিছিল। শত্ৰু হৈও ৰাম সিংহই লাচিত বৰফুকনলৈ প্ৰশংসা কৰি গৈছিল। এই যুদ্ধৰ এবছৰৰ পিছত 1672 চনৰ 25 এপ্ৰিলত লাচিত বৰফুকনৰ মৃত্যু হয়।
শৰাইঘাটৰ যুদ্ধৰ পৰাজয়ৰ পিছত প্ৰায় 10 বছৰলৈ মোগল শান্ত হৈ থাকিল আৰু 1682 চনত পুনৰ অসম আক্ৰমণ কৰিছিল। কিন্তু 1682 চনৰ ইটাখুলি যুদ্ধত স্বৰ্গদেৱ গদাধৰ সিংহৰ হাতত হোৱা পৰাজয়ৰ পিছত মোগলে আৰু এবাৰ অসমৰ পিনে চকু মেলি চোৱা নাছিল। ইটাখুলিৰ যুদ্ধটো আছিল আহোম আৰু মোগলৰ অন্তিম আৰু নিৰ্ণায়ক যুদ্ধ। এই যুদ্ধৰ সম্পূৰ্ণ বৰ্ণনা আন এটা ভিডিঅ'ত কৰিম। আজিৰ ভিডিঅ'ত ইমানে। ধন্যবাদ।